জিন্দাবাদ এনআরসি নামত কোনো ভুয়া আপত্তিকারী নচলিব এতিয়া চাওক এনআৰচিৰ নামত এতিয়ালৈকে যিবিলাক অনিয়ম চলি আছে এইবিলাক আচলতে এনআৰচিটোক প্ৰকৃতাৰ্থত এনআৰচি হ'ব নে এনআৰচিক ভেকুবাউনত পৰিণত কৰিব বিচাৰিছে এই কথাটো আমি সন্দেহৰ আৱৰ্তত সোমাই পৰিছে কাৰণ আমি দেখা পাইছোঁ এনআৰচিৰ ক্লেইম এণ্ড অবজেকশ্যনৰ লাষ্ট ডেট উচ্চতম ন্যায়ালয়ে দিছিলে 31/12/2018 সেই দিনৰ ভিতৰত দাবী আৰু আপত্তি জমা দিব লাগে সেই দিনলৈকে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল যে অসমত 6000ৰ পৰা 7000লৈকে আপত্তি ইতিমধ্যে দাখিল হৈছে কিন্তু দেখা গ'ল উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰা লাষ্ট ডেট পাৰ হোৱাৰ 11 দিন পিছত জানুৱাৰী মাহৰ 11-12 তাৰিখে 2,70,000 নতুনকৈ তেওঁলোকে আপত্তি গ্ৰহণ কৰি জিলা কাৰ্যালয়ৰ পৰা তেওঁলোকে এলআৰচিৰ অফিচত পঠাই দিছে আমাৰ নামত ভুৱা আপত্তি ফৰ্মত আমাৰ নামত চহী কৰি কোনোবাই ভুৱা চহী কৰি এইবিলাক দিয়া হৈছে এই কামবিলাক কৰিছে কোনে যদি আপত্তিকাৰীসকলে আপত্তি কৰা নাই এইবিলাক একাংশ বিষয়া কৰ্মচাৰীয়ে কৰিছে যিবিলাক এনআৰচিত জড়িত গতিকে আমাৰ দাবী যে এই এনআৰচিৰ উচ্চতম ন্যায়ালয়ৰ যেটো শেষ তাৰিখ দিন ধাৰ্য কৰা আছিল 31/12/2018 তাৰ পিছত অন্যায়ভাৱে যিমান আপত্তিবিলাক গ্ৰহণ কৰিছে এই কৰ্মচাৰীসকলে সেই কৰ্মচাৰীসকলৰ বিৰুদ্ধে তদন্ত হ'ব লাগে তেওঁলোকক চাকৰি পৰা নিলম্বন কৰিব লাগে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতত তেওঁলোকক পঠাব লাগে তাৰপিছত আমাৰ আৰু এটা দাবী হ'ল যে যিসকল আপত্তিকাৰীয়ে তেওঁলোকে একো নাজানে তেওঁলোকে আপত্তি কৰাৰ বিষয়ে গতিকে তেওঁলোকে ইতিমধ্যে লিখিত দিছে যে তেওঁলোকে আপত্তিৰ লগত জড়িত নহয় তাৰ পিছতো সেইবিলাক হিয়াৰিং হৈ আছে আপত্তিকাৰী বিষয়ে যেতিয়া আপত্তিকাৰী ব্যক্তিজন যেতিয়া অনুপস্থিত তেতিয়া আৰু সেই আপত্তিটোই অবজেকশ্যনটোই নাকচ কৰিব লাগে এইটো ডিছমিছ কৰিব লাগে তাত হিয়াৰিঙৰ প্ৰশ্ন নাই কিছুমান মানুহক হাইলাকান্দি কৰিমগঞ্জ এনেকুৱা দূৰ দূৰণিত পেলাইছে যে এই মানুহবিলাকে 22,000 25,000 টকা এটা গাড়ী ভাড়া কৰি তেওঁলোকে সমূহ পৰিয়ালৰ লোক যাওঁতে তেওঁলোকে 3খন গাড়ী 4খন 70,000 80,000 টকা তেওঁলোকে গাড়ী ভাড়া দি তেওঁলোকে ইমান দূৰত যাব লগা হৈছে কিছুমানে ঘৰৰ ভেটি বন্ধকত দি সেই পইচা তেওঁলোকে কালেক্ট কৰিব লগা হৈছে বজাৰে বজাৰে ভিক্ষা খুজি থকা আমি দেখিছোঁ মানুহবিলাকে হাইলাকান্দি কৰিমগঞ্জ ইমান দূৰত কেনেকৈ যাব এইবিলাক আচলতে এনআৰচিৰ নামত এটা অনিয়ম আৰু এটা ষড়যন্ত্ৰ চলি আছে এনআৰচিত যিসকলে ইমান দিনে কৈ আছিল অসমত 70 লাখ 80 লাখ বিদেশী বাংলাদেশী আছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকল বিদেশী বুলি যিসকলে কৈ আছিলে সেই সংগঠনবিলাকে যেতিয়া দেখিলে এনআৰচি হোৱাৰ পিছত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ সকলোৰে তথ্য আছে তেওঁলোক 71ৰ আগৰ লোক তেওঁলোক বিদেশী নহয় এতিয়া তেওঁলোকৰ মাথা গৰম হৈ গৈছে সেই চান্দাজীৱী সংগঠনবিলাকে ভাবিছে যে এতিয়া যদি এই মানুহবিলাকক অন্যায়ভাৱে আপত্তি কৰি যদি মানুহবিলাকক বিদেশী সজোৱা নহয় তেনেহ'লে অসমৰ পৰা আমি যে হাজাৰ হাজাৰ কোটি টকা চান্দা বৰঙণি সংগ্ৰহ কৰি ভাৰতৰ বিভিন্ন ঠাইত আমি মাটি বাৰী ফ্লেট কিনিছোঁ আমি যে VIP লাইফষ্টাইল আমি জীৱন যাপন কৰি আছোঁ তেওঁলোকে এতিয়া ভয়ত শংকিত যে আমি যে 70 লাখ 80 লাখ বিদেশী থকা বুলি কৈছিলোঁ এতিয়া যদি এনআৰচি হোৱাৰ পিছত 1 লাখ বিদেশীও নোলায় আমাক ৰাইজে ক্ষমা নকৰে আমাক মাৰপিট কৰিব এতিয়া তেওঁলোকে ভুৱা